Good morning guys সকলোকে মোৰ YouTube চেনেলটোলৈ স্বাগতম জনাইছো এইখিনি ভিডিও হৈছে মই মাৰ ঘৰত থকাৰে আৰু এয়া বাইদেউৰ লগত মই গৈছিলো বিশালত কিছুমান সৰু সৰু বস্তু কিনিলো আমি সেই কাৰণে মই ভাবিলো ভিডিওটো ইয়াতে দি দিও মইটো ঘৰত আহিছো এতিয়া এইখিনি হৈছে তাত নলবাৰীত থকাৰে ভিডিও এইফালে বাইদেউ চাই আছে বেড কভাৰ আৰু কিবা কিবি ললে তাই ময়ো ললো আৰু এইফালে মই বাইদেউকে দেখুৱাইছো কাৰণ তা কিবা কিবি কিনিলে এইফালে হাই দিছে তো এয়া গুনগুনৰ আজি বাৰ্থডে হয় বাৰ্থডে মানে মইতো আহিলোই আৰু নলবাৰীৰ পৰা অহা এদিন পিছতে তাইৰ বাৰ্থডে আৰু তেনেকে একো সেলিব্ৰেট কৰা নাই কাৰণ মই আহিছো আগদিনাখন ঢেৰ কাম আছিল কাপোৰ চাপোৰ বিলাক সব মানে ধুব লগা হৈছিল আৰু তেনেকে ভালো নালাগে সেইকাৰণে বাস এনে সিম্পল কৈ সৰু ল'ৰা ছোৱালী কেইটামানক মাতিছো আৰু ঘৰতে এটা ফটাফট কেক বনালো আৰু তাইৰ হতে কটালো কাৰণ বাৰ্থডে বুলি ক'লে মানে সৰু ল'ৰা ছোৱালীবোৰে কেকটোৱে ভাল পায় স্পেশালি তো সেই কাৰণে তো আৰু এইফালে মিঠাই জিলেপি আনিছে সৰু ল'ৰা ছোৱালী কেইটাক ভগাই দিম জিলেপি আছে আৰু এইফালে ফলমূল কিছুমান আছে ল'ৰা ছোৱালী কেইটাক ভগাই দিবলৈ কেকটো কাটিলো আৰু তেনেকে দিলো আৰু ৰাতি জনাবক মাতিলো কাৰণ দুৱাটোৱে হৈছে মেন আৰু মই লেয়াৰৰ মুৰ্গীৰ মাংস বনাইছিলো মাছ বনাইছিলো আৰু পোলাও বনাইছিলো এইখিনি এনে অকমান দেখুৱালো আৰু এইফালে গুনগুনৰ বাৰ্থডে গিফট কিছুমান মই কিনিছিলো নলবাৰীত থাকতে বিশালত গৈছিলো যে এয়া হৈছে মোৰ কাপোৰ ইয়াতে মই দুটা কুৰ্তি চিলাইছো কটন পিছৰ আৰু এইটো হৈছে এটা লং স্কাৰ্ট গৰমত এইবিলাক ভাল লাগে কটনৰ হয়তো লং স্কাৰ্ট এটা ললো আৰু কুৰ্তি দুটা আৰু এইফালে দুটা কাপ লৈছো কাপটো মানে বাহিৰটো প্লাষ্টিক কিন্তু ভিতৰৰ ফালে ষ্টিল হয় ল'ৰা ছোৱালী চাহ বা গাখীৰ খাব পাৰে আৰু এইটো মিল্টনৰ এটা বটল হৈছে আৰু এইটো লৈছো মিষ্টাৰৰ কাৰণে এইটো পানী নিব পাৰিব তেখেতে এই কাৰণে আৰু এইফালে কাপোৰ এয়া হৈছে জিমনৰ পেন্ট স্পৰ্টিং আৰু এইফালে গুনগুনৰ ঘৰত পিন্ধা কিছুমান কাপোৰ এইফালে পেন্ট আৰু এয়া লৈছো টপ সৰু সৰু স্পৰ্টিং গুনগুনৰ কাৰণে সেইখিনিয়ে আৰু এইটো হৈছে ফ্লাক্স জিমনৰ কাৰণে লৈছো আৰু এইটো হৈছে নাইটি এনেকুৱা চাৰিটা লৈছো বেলেগ বেলেগ কালাৰৰ বাইদেউৰ ভন্টিৰ আৰু বৰ কাৰণে মায়ে গিফট কৰিছে আৰু এয়া হৈছে গুনগুনৰ গিফট দেউতাকে দিছে এইটো এটা পুতলা প্লাষ্টিকৰ হয় এইটো আৰু এইখন এখন ফেনখন অনলাইন অৰ্ডাৰ কৰিছে এখন কাৰেন্ট নহলে তেতিয়া চলাব পাৰে চাৰ্জ দিব লাগে কিন্তু এয়া বতাহ কিন্তু ধুনিয়া সৰু ল'ৰা ছোৱালীক খুৱাই থলে দিব পাৰি ধুনিয়াকৈ এয়া ধুনিয়া আৰু এইফালে নমস্কাৰ মোৰ নাম সাকিয়া সাবৰিন মোৰ স্কুল নাম নৱশংকৰ জনজাতীয় বিদ্যালয় ক্লাস अजीब बता सिका है कहाँ शुरू कहाँ खत्म ये मंजिल है कौन सी लबों से ना सके न हम पाकर खोना है कुछ खोकर पाना है जीवन का मतलब तो आना में एक उम्र छुड़ानी है जिंदगी और कुछ भी কণমানীজনী মোৰ ভাগিন হয় তাই গান গাই ভাল পায় আৰু কলে মোক মামি মই গান গাম তো সেই কাৰণে দেখুৱালো আৰু আজ ভিডিওটো ভাল পাইছে যদি লাইক এটা কৰি দিব কমেন্ট কৰি